আমাৰ কেন্দ্ৰীয় নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বুজিছে আমি ভাৰতবৰ্ষৰ পাৰ্লিমেণ্টৰ যিটো আইন হ'ব এইটো লৈ পেলাই অসম কংগ্ৰেছে চিন্তা কৰিবলগীয়া নাই। আমি আমাৰ সংগঠন শক্তিশালী কৰিবলৈ কাম কৰিছোঁ। আমি দলৰ ৰাইজৰ মাজত সোমাই আছোঁ। ইলেকশ্যন আমাৰতো এনেও ইলেকশ্যন ডিউ হৈ আছে। চাওক এতিয়া ক'লে শুনিবলৈ বেয়া হ'ব। আমাৰ অসমত মই ক'লে বহুতে ভাবে অকল ভূপেন বৰা য'তে বহে য'তে থিয় হয় চৰকাৰখনক সমালোচনা কৰে। এই কথাটো মুখ্যমন্ত্ৰীয়ে এবাৰ কেবিনেটত ডিছকাশ্যন কৰি এটা প্ৰেছ মিট কেলৈ নকৰে যে গোটেই ভাৰতবৰ্ষত নাৰী নিৰ্যাতনত অসম 2 নম্বৰ ইউপিৰ পিছত। ইউপিত 25 কোটি মানুহ, অসমত 3.5 কোটি মানুহ। আপুনি হিচাপ কৰক। ইউপিতো বিজেপি চৰকাৰ, অসমতো বিজেপি চৰকাৰ। কেলে মুখ্যমন্ত্ৰীয়ে এইটো কৰিব নোৱাৰে? কেলে যিটো একাউণ্টেবিলিটি ফিক্স হ'ব লাগে অফিচাৰবিলাকৰ ওপৰত, পুলিচৰ ওপৰত, ডিচিৰ ওপৰত, এছপিৰ ওপৰত নাই। কাৰণ চলি আছে কমিশ্যন ৰাজ। আপুনি যি কৰে কৰক, চৰকাৰৰ ভাগটো দি দিয়ক, আপোনাৰ 7 গুণ মাত। যদি একাউণ্টেবিলিটি ফিক্স হৈ গ'ল, ধৰ্ষণ হৈছে, দুখী সাৰি যাব পাৰিবনে? আমি কথাই কথাই CBI কথা ক'ব লাগে কিয়? CBI কেইজনতো মানুহেই। অসমীয়া পুলিচে অসমীয়া জীয়ৰী ধৰ্ষণ চাই পেলাই মনে মনে বহি থাকে কিয়? মুখ্যমন্ত্ৰীটো মাজতে কৈছিলে যে অসমীয়া জীয়ৰী অপমান সহ্য নকৰোঁ। এই ডিব্ৰুগড়ৰ 17 বছৰীয়া ছোৱালীজনী যে অপমানিত হ'ল, তাই জীৱনটো যে ঘূণীয়া কৰিলে, মুখ্যমন্ত্ৰীয়ে এটা প্ৰেছ মিট নধৰে কেলে? সেইকাৰণে মই কৈছোঁ এইটো অসম, আপুনি এইটো এটা ঘটনা নহয়, দৈনন্দিন। আৰু যেই ঘটনা হয় চৰকাৰে গাপ দিবলৈ চেষ্টা কৰে, ইছ্যু ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰে। হ'ব যি বুলি কয় ভিডিঅ'টো দি দিব। মুখ্যমন্ত্ৰী আপোনাক ক'ব নেকি যে মই শূন্য পাম? আপুনি এনেকুৱা আশা কৰে নেকি? এই মুখ্যমন্ত্ৰীজনীৰ পৰা আপুনি এনেকুৱা আশা কৰে যে তেওঁ বাস্তৱিক কথা ক'ব? তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় যে 500 টকা যদি বিডিঅ'ই খাইছে বুলি শুনো, মই বাঘৰ দৰে জঁপিয়াম। কোনে কয়? আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে কয়। যেতিয়া কোটি কোটি টকা লুটপাট চলে, পুলিচ অফিচাৰক কি কৰে? তেওঁ ৰিজাৰ্ভ ক্লজ কৰে। ৰিজাৰ্ভ ক্লজ মানে কি? যে তই বহুত খালি, এই কেইদিনমান ৰিজাৰ্ভত জিৰণি লৈ থাক। দিছ ইজ দ্য নিউ ফৰ্মুলা অফ আছাম চিফ মিনিষ্টাৰ টু ৰিডিউচ কাৰাপশ্যন। অসমৰ মুখ্যমন্ত্ৰী দুৰ্নীতি নিয়ন্ত্ৰণৰ নতুন ফৰ্মুলাটো চাই লওক। সমাজখনত নীতি শৃংখলা আইন বাৰ্তা ৰাখিবৰ কাৰণে নিয়োজিত হৈ আছে পুলিচ। আৰু পুলিচে যেতিয়া নিজে দুৰ্নীতিত লিপ্ত হয়, ৰক্ষক যেতিয়া ভক্ষক হয়, শাসক যেতিয়া শোষক হয়, তেতিয়া মুখ্যমন্ত্ৰীৰ ফৰ্মুলা হৈছে ৰিজাৰ্ভ ক্লজ কৰি দিয়ে। তাৰমানে ইয়াৰ পেট ভৰি গ'ল, বহুত লুটিলে খালে, এতিয়া কেইদিনমান ৰিজাৰ্ভত জিৰণি লৈ ব্যায়াম চ্যায়াম কৰক, আকৌ যাব খাবলৈ। এই আমাৰ দামিনী প্ৰজাক ধৰ্ষণ হ'ল, আৰু বিজেপি নেতাই গৈ পেলাই ঘৰত বুজাই যে কম্প্ৰমাইজ কৰিব লাগে। দামিনী প্ৰজাৰ ঘৰত ধৰ্ষণ হ'ল, গৈ পেলাই বুজায় যে কম্প্ৰমাইজ কৰিব লাগে, আৰু আজিলৈকে ধৰা নপৰিল। কেলে? তেওঁ বিজেপি। অনিমা প্ৰজা, হয়তো ঈশ্বৰে তেওঁলোকৰ উপাধিটো প্ৰজা দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীয়ে আত্মহাস্য কৰি আছে। প্ৰজা নহয় যদি তেওঁলোকৰ উপাধি বেলেগ হ'লহেঁতেন। অনিমা প্ৰজা, দামিনী প্ৰজা, আৰু তেওঁলোক ৰজা। সেইকাৰণে কি হ'ল? SDOজনক ছাছপেণ্ড কৰিবৰ কাৰণে ACMSে অসম জুৰি আন্দোলন কৰিবলগীয়া হ'ল। নাজিৰাত মহিলা ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল। তাৰপাছত 3 দিন লাগিলে গৰম পানী ঢালি দিয়া অফিচাৰগৰাকীক ছাছপেণ্ড কৰিবৰ কাৰণে। আজি মই কৈ থৈছোঁ আপোনালোকক, এই কেছটো যেতিয়া 3 মাহৰ পাছত মানুহে পাহৰিব, তেওঁ ভাল জেগাত পোষ্টিং পাব। আপোনালোকে লিখি ৰাখক, ভাল জেগাত পোষ্টিং পাব। এয়া চলি আছে, আৰু সেইকাৰণে তেওঁলোকে 12টা জিকিম বুলি কৈ আছে। ধন্যবাদ। এতিয়া ৰাইজে মোক কৈছে যে আমি চিলিণ্ডাৰকেইটা থৈ দিছোঁ। চিলিণ্ডাৰৰ ওপৰত আমি কোনোবাই ধানৰ বস্তা থওঁ, কোনোবাই চাউলৰ বস্তা থওঁ।
টেবুল হিচাপে ব্যৱহাৰ কৰোঁ এই উজ্জ্বলা আঁচনি চিলিণ্ডাৰবিলাক আমি এবাৰেই আমি চলালোঁ এতিয়া আমি খৰিত চলোঁ গৰিষ্ঠ সংখ্যক যাৰ ঘৰত 2-3জনৰ উপাৰ্জন আছে হয়তো তেওঁলোকে চলাই আছে মই নাজানো কিন্তু মোক বেছিভাগে কৈছে যে আমাৰ নজ্বলা আঁচনিখন কিবা এটা কৰি দিয়ক বিজেপি চৰকাৰৰ উজ্জ্বলা আঁচনি বাগানৰ শ্ৰমিকে নাম দিছে নজ্বলা মুখ্যমন্ত্ৰীয়ে নহয় বুলি কওক আৰু মোৰ লগত এবেলা কাৰণে ওলাওক মই নজ্বলা আঁচনিৰ ভুক্তভোগীসকলক তেখেতক লগ খুৱাই দিম দ্বিতীয়তে মই এজন ৰাহুল তাঁতী বুলি ব্যক্তিয়ে মোক ভাত খাবলৈ মাতিছিলে মই তেওঁৰ ঘৰত নিমন্ত্ৰণ স্বীকাৰ কৰিলোঁ তেওঁ মোক ক'লে 1টা বজাত ভাত খাবলৈ আহিব আৰু মোৰ 2টা বজাত মিটিং আছিলে তিনিচুকীয়াত টেঙাপানী বাগিচাৰ ৰাহুল তাঁতীয়ে মোক ভাত খাবলৈ মাতিছে মই এখন বাগিচাৰ কথা কৈ থকা নাই মই এতিয়ালৈকে যোৱা 8 দিনত 32খন বাগিচালৈ গৈছোঁ মই 32খন বাগিচাৰ গোটেই উদাহৰণবিলাক এতিয়া নিদিওঁ মই আপোনালোকক কৈছোঁৱেই যে মুখ্যমন্ত্ৰীক মই 500টা সমস্যাৰ লিষ্ট দিম গোটেই বাগানখিনি ঘূৰাৰ পিছত আজি মই মাত্ৰ 5টা দিম টেঙাপানী বাগিচাৰ ৰাহুল তাঁতীৰ ঘৰলৈ গ'লোঁ ভাত খাবলৈ মাতিছিলে বৰ ধুনীয়াকৈ ভাত এসাঁজ খোৱালে কিন্তু মিটিং আহি পাওঁতে 2 ঘণ্টা মোৰ দেৰি হ'ল ৰাইজে মোক খং কৰিলে যে আপুনি আমাক 2টা বজাত মাতিছে আপুনি ইমান দেৰিকৈ কিয় আহিছে 3টা বজাত আমি 1 ঘণ্টা ৰৈ আছোঁ আপোনাক মই ৰাইজক ক্ষমা বিচাৰিবলগীয়া হ'ল কেলৈ হ'ল দেৰি ৰাহুল তাঁতীৰ ঘৰত টেঙাপানী বাগিচাত যেতিয়া ভাত খাবলৈ গৈছিলোঁ গাড়ী ৰাখি পেলাই পৱন সিং ঘাটোৱা ডাঙৰীয়া 71 বছৰ বয়স তেখেতক মই এনেকৈ ধৰি লৈছোঁ খোজ কাঢ়িব ঘাটোৱা ডাঙৰীয়াই পাৰে কিন্তু ৰাস্তাৰ এনেকুৱা অৱস্থা যে যিকোনো সাধাৰণ মানুহেও খোজ কাঢ়োঁতে যদি অকণমানো অন্যমনস্ক হয় তেতিয়াহ'লে তাত লুটি খাই পৰিব ৰাহুল তাঁতীৰ ঘৰত মই গৈছিলোঁ মুখ্যমন্ত্ৰীক মই তালৈ সেই এবেলাটোৰ ভিতৰত লৈ যাব বিচাৰিছোঁ যে আপুনি যে কৈছে সমস্যা নাই আপুনি যে কৈছে চব কাম কৰি দিলোঁ বাগান কংগ্ৰেছৰ ভোট বেংক আহক আপুনি এবাৰ মোৰ লগত চাবলৈ বহুত দীঘল মই 2 কিলোমিটাৰমান গৈছোঁ গোটেই গাঁওখনে তেনেকুৱা এতিয়া মই ৰাহুলক ক'লোঁ যে তুমি মোক ভাত খাবলৈ মাতিলা মিটিংখন দেৰি কৰালা ক'লে ছাৰ কোনো নাহে এফালে আমাৰ ঘৰলৈ কোনো আলহী নাহে আৰু মই যদি ৰাস্তাৰ কথাটো আপোনাৰ আগতীয়াকৈ কৈ দিওঁ আপুনিও নাহিব গতিকে মই যি হ'ল কমচে কম আপুনি ৰাস্তাটো দেখি গ'ল পাৰিলে চৰকাৰৰ দৃষ্টিগোচৰ কৰিব ৰাহুলৰ গাঁৱৰ মানুহখিনিও মোক সেই কথা কৈছে শুনক সংখ্যা কথাটো আহিব ভোটৰ সময়ত এতিয়া আমি শ্ৰোতা আমি শুনিবলৈ আহিছোঁ এতিয়া 100-150 500 কি হৈছে মইতো মোৰ ফেচবুকত দিছোঁ মোৰতো টিভি চেনেল নাই পেপাৰো খুলিব পৰা নাই এটা পৰ্টেলো খুলিব পৰা নাই মইতো আপোনালোকক হাতযোৰ কৰি অনুৰোধ কৰিছোঁ যে এদিন বা দুদিন মোৰ বাগানৰ কাৰ্যসূচীটো লাইভ কৰি দিয়ক আপোনালোকে হাজৰিকা ডাঙৰো যিটো কনফিউজন আছে দূৰ হৈ যাব আৰু আমি অংগনাবাদী কৰ্মীক ধমকি দিব পৰা নাই যে নাহৰ যদি চাকৰি দিগদাৰ হয় আমি আশা কৰ্মীক কোৱা নাই যে ৰেলীলৈ আহিব লাগিব DCয়ে দ্বিতীয় বাছ দিব আমি গাঁওবুঢ়াসকলক কোৱা নাই যে DCক দি পেলাই আমি দ্বিতীয় ফোন কৰা নাই যে গাড়ী লাগে মিটিঙৰ কাৰণে অংগনাবাদীক আমি নকওঁ আহিব লাগিব বুলি ক'লে তেওঁলোকৰ কাম আছে অৰুণোদয়ক আমি কোৱা নাই অৰুণোদয় হিতাধিকাৰী যে নাহিলে লিষ্টৰ পৰা নাম কাটি দিম আমাৰ আৰু তেওঁলোকৰ পাৰ্থক্য আছে আমি লিষ্টৰ পৰা নাম কাটি দিম মিটিঙলৈ নগ'লে আপোনালোকে দেখাইছিলে টিভিত ডিব্ৰুগড় সাংবাদিকসকলে মোদী ডাঙৰীয়া মিটিঙত যে পইচা নোপোৱাৰ কাৰণে কেনেকৈ মিটিঙত খুব কৰিছিলে আমি স্বতঃস্ফূৰ্তভাৱে যি ৰাইজে ওলাই আহি পেলাই আমাক কথা কৈছে আমি সেই কথা শুনিছোঁ আৰু যিটো সংখ্যাৰ কথা কৈ আছে সেইটো যেতিয়া বেলত বাপকেছত টিপাৰ দিন আহিব তেতিয়া উজ্বলা নে নজ্বলা চাই ল'ব এতিয়া উজ্বলা চলে নে নজ্বলা চলে এতিয়া চাই ল'ব গতিকে
সেইখিনি কথা মই মূল কথা নহয়। মূল কথা হৈছে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, আপুনি মোৰ লগত আহক, নহ'লে মই আপোনাক তথ্য দি দিছোঁ, আপুনি চেক কৰি লওক। মই দেখিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে কংগ্ৰেছবোৰ মোৰ ভাই ককাই, কংগ্ৰেছবোৰ মোৰ ভাই ককাই। ৭০ দশকত এখন চিনেমা ওলাইছিলে দিৱাৰ বুলি, আপোনালোকৰ লগত যদি সেই হেৰিটো নাই মই দি দিম, আমাৰ যিটো লগত আছে সেইটো মই অকণ শুনাই দিছোঁ। ভাই ককাই হয়, ভাই ককাই কেনেকুৱা, আমাৰ এই অমিতাভ বচ্চন আৰু শশী কাপুৰ আছিলে দিৱাৰ চিনেমাত। মই কথা ক'লে বহুতে ভাবে ভূপেন বৰাই বৰ ৰসিকতা কৰে, কোনোবাই মোক জনি লিভাৰ বুলিও কয়, কিন্তু মই গাঁৱৰ পৰা অহা ল'ৰা, মোৰ যেনেকৈ ভাল লাগে মই এনেকৈ খাওঁ। আৰু মই কথা বদলাই নাথাকোঁ, দল বদলাই নাথাকোঁ, নীতি বদলাই নাথাকোঁ, আদৰ্শ বদলাই নাথাকোঁ, গুৰু বদলাই নাথাকোঁ, আৰু মাকো নবদলাওঁ, ভণ্টিকো নবদলাওঁ। এই তাত চিনেমাখনত হেৰিয়ে কৈছিলে অমিতাভ বচ্চন আৰু শশী কাপুৰ ককাই ভাই দিৱাৰ চিনেমাত, দুইটা একেজনী মাকৰ, আমি বাৰু একে মাকৰ নহয়, তেওঁলোক দুইটা একেজনী মাকৰ দিৱাৰত। তাত এইটো আপোনালোকে চাই ল'ব কি কৈছিলে। এতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে আমাক কি কয়, তেনেকুৱা ককাই ভাই, তেওঁ এতিয়া ক'ব অমিতাভ বচ্চনৰ ভাষাত যে মোৰ বাগান আছে, মোৰ হোটেল আছে, মোৰ টিভি চেনেল আছে, মোৰ পেপাৰ আছে, মোৰ পাৱাৰ আছে, মোৰ বেংক বেলেঞ্চ আছে। ভূপেন বৰা কি আছে? মোৰ লগত অসমীয়া আইৰ আশীৰ্বাদ আছে, অসমীয়া মানুহৰ আশীৰ্বাদ আছে। বাগানে বাগানে মোক দিয়া গামোচাৰে মই চাহ বাগানৰ শ্ৰমিকৰ চকু পানী মুচি আছোঁ। মোৰ গামোচাবিলাকত মানুহৰ চকু পানী সাঁচি লৈ পেলাই মই গুৱাহাটীলৈ ঘূৰি যাম। আৰু কোনোবা ডিব্ৰুগড়লৈ আহিলে ৰিচৰ্ট এটা কিনি থৈ যায়, কোনোবা ডিব্ৰুগড়লৈ আহিলে বাগান এখন কিনি থৈ যায়। পাৰ্থক্য আছে ককাই ভাইৰ মাজত। আমি ধনৰ সৰ্বস্ব, ক্ষমতা সৰ্বস্ব ৰাজনীতিত বিশ্বাস নকৰোঁ। আমি নীতি, আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰোঁ। আমি আজি সোনিয়া গান্ধী গুৰু, কালিলৈ নৰেন্দ্ৰ মোদী গুৰু, আজি AGP অফিচ বিবাহ ভৱন হ'ব, কালিলৈ AGP আহি কেবিনেটত বহিব, আজি হাগ্ৰামাক ঘৰৰ আগত ভোজ খাম বুলি ক'ম, কালিলৈ হাগ্ৰামাক বেডৰুমত বহাই লৈ চাহ খাম। আমি এনেকুৱা ৰাজনীতি নকৰোঁ। ককাই ভাই হ'ব পাৰে, কিন্তু বহু পাৰ্থক্য আছে। যেনেকৈ দিৱাৰ চিনেমাত অমিতাভ বচ্চন আৰু শশী কাপুৰৰ মাজত পাৰ্থক্য আছে। আজি মহাপুৰুষ মাধৱদেৱৰ পুণ্যতিথি আমাৰ গোটেই ৰাজ্যজুৰি উদযাপন হৈছে। আমাৰ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি, বৌদ্ধিক, সাহিত্যিক, আধ্যাত্মিক দিশত তেখেতৰ অৱদান আমি তুলনাবিহীন বুলি সদায় মান্য কৰি আহিছোঁ। 2005 চনত এই অভাজনে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিছিল। আৰু সেই বঁটা প্ৰতিষ্ঠা কৰাৰ পিছত 5টা বছৰ আমি এটি সদিচ্ছা নামৰ NGO, যি সদিচ্ছাৰ মই সভাপতি, আমি বঁটাটো চলাই আছিলোঁ। তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰীযুত প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াই আমাৰ বিধানসভাত দিয়া প্ৰস্তাৱৰ ভিত্তিত মহাপুৰুষ মাধৱদেৱ বঁটা চৰকাৰীকৰণ কৰিলে। আৰু তাৰ পাছত আমি চৰকাৰীভাৱেও অসম চৰকাৰে সেই বঁটা তৰুণ গগৈ ডাঙৰীয়া শাসনকালত দিয়া হৈছিল। BJP চৰকাৰ অসমত অহাৰ পিছত ইয়াৰ আগৰ যিখন আমাৰ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আছিলে, তেতিয়াও বঁটাটো উপেক্ষা কৰা হৈছিলে। মই গৈ পেলাই সেই সময়ৰ ৰাজ্যপাল জগদীশ মুখী ডাঙৰীয়াক জনাইছিলোঁ যে যদি চৰকাৰে মাধৱদেৱ বঁটাটো প্ৰচলন নকৰে, তেতিয়াহ'লে আমি সদিচ্ছাই পুনৰ দিব বিচাৰিছোঁ। এতিয়া মোৰ সন্মুখতে সেই সময়ৰ ৰাজ্যপাল ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীক ফোন কৰিছিলে, সোণোৱাল ডাঙৰীয়াক, আৰু তাৰপাছত 5 বছৰত এবাৰ বঁটাটো দিয়া হ'ল।
এতিয়া বিজেপি চৰকাৰ 7 বছৰ পাৰ হ'ল। অসম চৰকাৰে কৈছিলে যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বঁটা বছৰি বছৰি দিয়া হ'ব। 7 বছৰত আজিলৈকে জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনৰ গুৰুজনলৈ মনত নপৰিল। আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক আমাৰ লক্ষীনন্দন বৰা ডাঙৰীয়াই সেহি গুণনিধি নামৰ কিতাপখনত লিখিছে যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বাটটো হাবি কাটি উলিয়াইছিলে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু খোজকাঢ়িব পৰাকৈ মসৃণ কৰিছিলে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। গতিকে মই আজি তেখেতৰ পুণ্যতিথিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক, তেখেতে বহুত ব্যস্ত থাকে, গুৰুজনাৰ এই কথাটো হয়তো মনলৈ অহা নাই, মই তেখেতক মনত পেলাই দিছোঁ। হয় চৰকাৰে বঁটাটো দিয়ক নিয়মীয়াভাৱে, নহয় চৰকাৰে হাত দাঙি দিয়ক। আমি প্ৰতিষ্ঠা কৰিছিলোঁ, আমি বঁটাটো ৰাইজৰ আশীৰ্বাদ লৈ, ৰাইজৰ লগত লৈ আমি চলাম। এইটো হৈছে মোৰ আজি আপোনালোকক ক'বলগীয়া, আপোনালোকৰ জৰিয়তে চৰকাৰক এটা আবেদন যে হয় বঁটাটো প্ৰচলন কৰক, গুৰুজনাক আমি বিশ্ব দৰবাৰত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেতৰ যি গীত মাত নাট বাদ্য সেইখিনিক আমি তেখেতৰ জীৱনশৈলী আমি প্ৰচাৰ হোৱাটো বিচাৰোঁ আৰু তাত চৰকাৰে আগবাঢ়িব। আমি 2005 চনৰ পৰা প্ৰৱৰ্তন কৰিছিলোঁ, 10 চনৰ পৰা চৰকাৰে লৈছিলে আৰু সোণোৱাল ডাঙৰীয়াৰ চৰকাৰে একেবাৰে শেষৰ ফালে এবাৰ বঁটাটো দিছিল। তাকো আমি জগদীশমুখী ডাঙৰীয়াক গৈ পেলাই অনুৰোধ কৰিছিলোঁ, এই একেটা কথাই কৈছিলোঁ যে হয় বঁটাটো চৰকাৰে দিয়ক, নহ'লে হাত দাঙি দিয়ক। জগদীশমুখী ডাঙৰীয়াই মুখ্যমন্ত্ৰীক এই সময়ত নিৰ্দেশ দিছিলে, তাৰপাছত বঁটাটো এবাৰ দিয়া হ'ল, আকৌ পাহৰিল। সদিচ্ছা। দ্বিতীয়তে আজি কেইদিনমানৰ পৰা আপোনালোকে মন কৰিছে যে আমি বাগানে বাগানে ঘূৰি আছোঁ, আপোনালোকেও চকু ৰাখি আছে আৰু চৰকাৰী পক্ষই চকু ৰখাটো স্বাভাৱিক কথা, আমি এইটো বেয়া পাবলগীয়া একো নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয় আৰু বিজেপিৰ নেতাসকলে কৈছে যে বাগানত কংগ্ৰেছ গৈ একো কৰিব নালাগে, বাগানৰ সকলো কাম কৰি দিয়া হ'ল, বাগানৰ মানুহ সুখে শান্তিৰে আছে, এতিয়া বাগানত একো সমস্যা নাই, কংগ্ৰেছে অবাবত ঘূৰি কৰি সময় নষ্ট কৰিছে। আৰু সেই কথা ব্যাপকভাৱে প্ৰচাৰো হৈছে যে বাগানত আমাক ৰাইজে বিচৰা নাই। মই আজি ৰাজহুৱাভাৱে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে আপুনি এবেলাৰ কাৰণে মোৰ লগত বাগানলৈ বলক। মই আপোনাৰ পৰা বেছি সময় বিচৰা নাই, আপুনি হেলিকপ্টাৰত আহিব, মই তলত ৰৈ থাকিম, আপোনাৰ লগত একেলগে যাম। মই আপোনাক আজি আৰু যদি আপুনি মোৰ লগত একেলগে নাযাওঁ বুলি কয়, আপোনাক মই 5টা জেগা আজি কৈ যাম। ইয়াৰ পাছত মই যেতিয়া বাগানে বাগানে কংগ্ৰেছ যাত্ৰা শেষ হ'ব, তেতিয়া মই এনেকুৱা আপোনাক 500 জেগা নাম ক'ম, 500। আজি মই 5টা খালি উদাহৰণ দিম। এই 5টা উদাহৰণ, এই 5টা কথা আপুনি মিছা বুলি প্ৰমাণ কৰক, আমি কংগ্ৰেছ বাগানে বাগানে কাৰ্যসূচী বন্ধ কৰিম। 1 নম্বৰ, ফুকনবাৰী চাহ বাগিচা। ফুকনবাৰী চাহ বাগিচাৰ চাহ বাগানত পাত ছিঙি থকা ৰাইজক যেতিয়া মই লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া মোক কৈছে যে বাৰিষা আমাৰ ল'ৰা ছোৱালী স্কুল যাব নোৱাৰে, তাত মতিবাগ বুলি এটা মথাউৰি আছে, সেই মথাউৰিটো দি ল'ৰা ছোৱালী স্কুল যাব লাগে আৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুললৈ পঠিয়াই দিয়ে, বোকা এআঁঠু তাত লুটি খাই পৰে, মাক চাহপাত ছিঙিবলৈ গুচি যায়, ল'ৰাটো দিনটো পৰি থাকে, লগৰবিলাক স্কুল যায়, ঘূৰি আহোঁতে উঠাই তাক লৈ আহে। মাকে মোৰ আগত কান্দিছে, কন্দা ভিডিঅ' মোৰ আছে, ইমান দীঘলীয়া মই কৰিব বিচৰা নাই। আৰু মুখ্যমন্ত্ৰীয়ে ক'লে সেই ভিডিঅ'টো মই মুখ্যমন্ত্ৰীলৈ পঠিয়াম। গতিকে মুখ্যমন্ত্ৰীয়ে যদি কাম শেষ হৈছে বুলি কৈছে, মই মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে জনায়ো দিছোঁ যে মতিবাগ মথাউৰিটো তেখেতসকলৰ মতে 2 কিলোমিটাৰ। 2 কিলোমিটাৰ মথাউৰিটোৰ কাৰণে মতিবাগ ঘৰে ঘৰে বিজুলী বাতি। আৰু আমাৰ অসম বিধানসভাৰ অধ্যক্ষই কৈ আছে
যে লাইট যোনে জ্বলাব নোৱাৰে, ফেন যোনে চলাব নোৱাৰে, তেওঁলোক গছৰ তলত থাকক। এতিয়া বাগানৰ শ্ৰমিকৰ না জল না থল অৱস্থা। লাইট লাগি আছে, ফেন আছে ওপৰত ওলমি, ছুইচ বৰ্ডো আছে, কিন্তু কাৰেণ্ট নাহে। কাৰেণ্ট নাহে মানে ৰাস্তা দি কাৰেণ্ট আছে, মানুহে লাইন কাটি দিছে। মানুহে লাইন কাটি দিছে বাগানত। কেলৈ কাটিছে? মই এগৰাকী খালী আপোনাৰ বাগিচাৰ তেওঁ মহিলা চৰ্দাৰ বুলি কয়, নিবেদিতা তাঁতী, তেওঁ মোক ক'লে যে মই এমাহত 2400 টকা উপাৰ্জন কৰোঁ আৰু মোৰ 3 মাহত 2500 টকা ইলেক্ট্ৰিচিটি বিল আহে। আপুনি কওকচোন, মই ঘৰ কেনেকৈ চলাম আৰু লাইটৰ বিল কেনেকৈ দিম? গতিকে ছাৰ, এতিয়া ফুড গোধলতে ভাত পানী বনাই খাই বৈ শুই থাকোঁ, কাৰণ এই 2500 টকা মোৰ মূৰটো খাই দিয়ে। মই ইমান যন্ত্ৰণা ল'ব নোৱাৰোঁ, মোৰ অন্য কোনো উপাৰ্জন নাই। গতিকে মই এতিয়া সন্ধ্যাতে ভাত বনাওঁ, সন্ধ্যাতে খাওঁ। মই চাকিও নাইকিয়া হ'ল, লাইট আহিছিলে, আজি মই এই অৱস্থাত আছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই জনাইছোঁ, হয় আপুনি কথা ক'লে চবতে ওলায়, আমি কথা ক'লে নোলায়। আপুনি এডভাৰটাইজমেণ্টো দি আছে বহুত আঁচনি, কিন্তু মই এইবাৰ ভোট বিচাৰি যোৱা নাই, ৰাইজৰ সৈতে আলোচনা কৰিবলৈ গৈছোঁ। আৰু ৰাইজে এই কথাবিলাক কৈছে, আৰু বহু কথা কৈছে। মই আপোনাক সময়ে সময়ে মনত পেলাই দিম। আৰু আজি মই এটা ভৱিষ্যতবাণী কৰিছোঁ আপোনালোকক। আজি যে মই সমস্যাকেইটাৰ কথা ক'লোঁ, মুখ্যমন্ত্ৰীয়ে কি ভাবিব মই জানো। মুখ্যমন্ত্ৰীয়ে এতিয়া আজি সন্ধ্যা আপোনালোকে টিভিত যদি দেখাই দিয়ে, ভাবিব যে উজ্জ্বলা আঁচনিৰ নামটোতো ৰাইজে নজ্বলা দিছে, গতিকে মই ইলেকশ্যনৰ আগত গেছ চিলিণ্ডাৰ এটা ফ্ৰী কৰি দিব লাগিব। MP ইলেকশ্যনৰ আগত আপোনালোকে লিখি থওক। আজি যে মই কৈ দিলোঁ, এইটো যদি টিভিত বাজি যায়, বাগানৰ শ্ৰমিকে দেখিব যে কংগ্ৰেছ সভাপতিয়ে ভাল কথা কৈছে, আমাৰ কথা কৈছে। আৰু তেওঁ সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে কি কৰিব, তেওঁ স্থায়ীভাৱে একো নকৰে। তেওঁ নেক্সট যিটো ইলেকশ্যন আহি আছে, তাৰ আগত কিন্তু এটা চিলিণ্ডাৰ তেওঁ দি দিব, যাতে ইলেকশ্যনৰ ভোটৰ দিনাখনলৈকে চিলিণ্ডাৰটো যাতে চলি থাকে, তাৰ ব্যৱস্থাটো তেওঁ কৰিব। আৰু তেওঁ কি কৰিব, আজি এই নিউজটো বাজিলে, যিখিনি মানুহে লাইটৰ বিল দিব নোৱাৰাৰ কাৰণে লাইনটো কাটি থৈছে, আপোনালোকে লিখি থওক। ইলেকশ্যনৰ ডেট ঘোষণা কৰা কেইদিনমানৰ আগে পিছে তেওঁৰ এই 1.5-2 মাহমানৰ লাইটৰ বিলটো দি ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক ক'ব যে এইকেইদিন লাইটটো স্থিৰ কৰি দিয়া, মই বিলটো দিম। ক'বই, কাৰণ মই এই কথাবিলাক বাগানৰ মিটিংবিলাকত কৈ আছোঁ, আজি প্ৰেছ মিট হিচাপে কৈছোঁ। এইটো মুখ্যমন্ত্ৰীয়ে ক'ব যে লাইটৰ বিলটো ফ্ৰী কৰি দিম। কেলৈ ক'ব? কাৰণ য'লৈকে গৈছোঁ মানুহে কৈছে লাইন কাটি দিছোঁ, পইচা দিব নোৱাৰোঁ। আৰু কংগ্ৰেছে সেই কথা শুনিছে। আৰু আমি কৈছোঁ ৰাইজক যে আমি কৰ্ণাটকত 200 ইউনিট বিজুলী বাতি ফ্ৰী দিছোঁ, আৰু আমি যেতিয়া সুযোগ পাম আমি 200 ইউনিট ফ্ৰীকৈ দিম, আপোনাৰ লাইন কটা চিঙা হৈ থাকিব নালাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে সেই কাম কৰিব নোৱাৰে, সেই কাম নকৰে। কৰি পেলাই ক'ব তোমালোকৰ 2 মাহৰ বিলটো দি দিম। 2 মাহ মানে MP ইলেকশ্যনৰ আগে পিছে। গতিকে বন্ধুসকল, মই ধন্যবাদ দিছোঁ। মই এইকেইদিন ডিব্ৰুগড়ৰ সাংবাদিকসকলক দিগদাৰো কৰি আছোঁ, কাৰণ মই তিনিচুকীয়া ডিব্ৰুগড়ত আজি 9 দিন থাকিবলগীয়া হ'ল। আপোনালোকক ঘনে ঘনে লগ পাবলৈ মাতিলোঁ। মই কালিলৈ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ যাম, আৰু মই এনেকৈ গৈ থাকিম চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰলৈ। আৰু এই কথা মই কৈ থাকিম। আৰু বহুত বেদনা আছে চাহ শ্ৰমিকৰ। আমাৰ পানীতোলা বাগিচাত মই গৈছিলোঁ, তাত বহুত ল'ৰা ছোৱালীয়ে মোক লগ কৰিব লাগিলে। কোনোবাই আহি মোক ৰাখিও বান্ধিলে। মই ভাবিছিলোঁ আহিছে আৰু মাক দেউতাকৰ লগত। তেওঁলোকে ক'লে ছাৰ আপোনাক আমি এবাৰ বেলেগে লগ পাব বিচাৰোঁ। কোনোবাই দাদা বুলি ক'লে। মোক ছাইডলৈ মাতি নি পেলাই ক'লে যে আপোনাৰ ল'ৰাই ক'ত পঢ়ে?
আপোনাৰ ল'ৰা স্কুললৈ কেনেকৈ যায় মোক এইবিলাক সুধিলে। মই সঁচা কথা কৈছোঁ তেওঁলোকক, মোৰ ল'ৰাই ক'ত পঢ়ে, কেনেকৈ যায়। তেতিয়া ক'লে আমাৰ এখন হাইস্কুল আছিলে, আমাৰ হাইস্কুল এখন আছিলে কেঁচাখোন হাইস্কুল। কেঁচাখোন হাইস্কুলখন চৰকাৰে এম ই স্কুল কৰি দিলে। এতিয়া আমাৰ চাইকেল কিনি দিবলৈ মা দেউতাৰ পইচা নাই, বাৰিষা ছাতি কিনি দিবলৈ পইচা নাই। এতিয়া আমি এই পানীতোলা অঞ্চলৰ ল'ৰা ছোৱালীখিনি, এই 10 কিলোমিটাৰ ৰেডিয়াছত কোনো হাইস্কুল নাই। তেওঁলোকে মোক কৈছে, আপোনালোকে চেক কৰি ল'ব পাৰিব, পানীতোলা বাগানৰ কেঁচাখোন হাইস্কুল এতিয়া এম ই স্কুল হ'ল। আমি বহুত জেগাত শুনি আছোঁ, হস্পিটেলবিলাক মেডিকেল কলেজ কৰা হৈছে, কলেজবিলাক ইউনিভাৰ্চিটি কৰা হৈছে, আৰু পানীতোলা বাগিচাত হাইস্কুল এম ই স্কুল কৰা হ'ল। সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে আপুনি যে ক'লে সমস্যা নাই, সমস্যা শেষ, কংগ্ৰেছে কেলৈ ঘূৰি আছে, আমি এই কথাবিলাক বুজিবলৈ ঘূৰি আছোঁ যে পৰিৱৰ্তনৰ পৰা কিমান সুফল আৰু কিমান কুফল চাহ শ্ৰমিকে ভুগিছে সেয়া ওচৰৰ পৰা চাবলৈ আহিছে। আৰু মই 5টা উদাহৰণ দি মোৰ ক'বলগীয়া কথাখিনি মই সামৰণি মাৰিছোঁ।